নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এন এণ্টাৰটেইনমেণ্ট মিক্সলৈ। আজি আপোনালোকক দেখুৱাম এখন ব্যক্তিক্ৰমী এখন পূজা। আৰু আপোনালোকে বহুত ধৰণৰ পূজা দেখিছে, বহুত ধৰণৰ পূজা আপোনালোকে চাই আছে। হয়তো গুৱাহাটী মহানগৰীতে বহুত কোটি টকীয়া বাজেটৰ পেণ্ডেল পূজা পাতে, কিন্তু আজি এখন অলপ ব্যক্তিক্ৰমী ধৰ্মী হ'ব। এজন ল'ৰাই তেওঁ নিজে ঘৰতে মূৰ্তি নিৰ্মাণ কৰি আৰু নিজে অকলে পূজা পাতিছে। গতিকে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। দেখিছে আপোনালোকে ল'ৰাজনে ঘৰতে মূৰ্তি নিজে নিৰ্মাণ কৰি পিনে তেওঁ পূজা অকলে পাতিছে। আৰু মই তেওঁক সুধিম এই বিষয়ে, তেওঁ কেনেধৰণে ইয়াৰ প্ৰস্তুতি চলাইছিলে বা কেতিয়াৰ পৰা এই পূজা ভাগি অনুষ্ঠিত কৰি আছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম অভিজিত তালুকদাৰ। অভিজিত তালুকদাৰ। আৰু বৰ্তমান কিহত পঢ়ি আছা তুমি? মই ক্লাছ 9ত পঢ়ি আছোঁ। এতিয়া দেখিছোঁ তুমি পূজা পাতিছা। হয়। ঘৰতে অকলে নহয় জানো? হয়, অকলে পাতিছা। আৰু মূৰ্তিবিলাক কিহে নিৰ্মাণ কৰিছা? মূৰ্তিবিলাক মাটিৰে নিৰ্মাণ কৰিছোঁ। মাটিৰে নিৰ্মাণ কৰিছা। কেতিয়াৰ পৰা তুমি পাতি আছা পূজা? মই এই বছৰ সৈতে 5 বছৰ হৈছে। এই বছৰ সৈতে 5 বছৰ হৈছে নহয় জানো? হয়। আৰু তোমাৰ মনত কেনেকৈ চিন্তা হ'ল যে এনেকৈ পূজা পাতোঁ এইবিলাক বিষয়ে? প্ৰথম বৰ্ষত আমি সৰুকৈ এবাৰ এনেই নিৰ্মাণ কৰি পাতি চাইছিলোঁ মানে। হয়, তেনেকুৱা নহয়। তাৰ পিছৰ বছৰৰ পৰা আমি ডাঙৰকৈ পাতিবলৈ ধৰিলোঁ। আৰু এইবাৰ লকডাউনৰ কাৰণে ইমানো ডাঙৰ নাই হোৱা, নহ'লে আমাৰ বেলেগ কল্পনা কৰি থৈছিলোঁ আমি অলপ ডাঙৰকৈ পাতিম বুলি। লকডাউনৰ কাৰণে ইমান ডাঙৰ নহ'ল আৰু। সকলোবিলাক তুমি নিজেই অকলে কৰিছা চব? হয়। বেলেগ কাৰো সহায় লোৱা নাই? পেণ্ডেলটো নিৰ্মাণ কৰোঁতে অলপ মা দেউতাহঁতে সহায় কৰি দিছে। সহায় কৰি দিছে। যিহেতু তুমি এতিয়া সৰুৰে পৰা মানে কিমান কোন ক্লাছমানৰ পৰা তুমি মানে পূজা? এইখন পূজা ক্লাছ 6ৰ পৰা আৰম্ভ হৈছে। ক্লাছ 6 মই যেতিয়া আছিলোঁ তেতিয়াৰ পৰা আমি এই পূজাখন পাতিছোঁ। মানে আমাৰ এই অঞ্চলত পূজা নাই, সেইকাৰণে এনেই মানে মই নিজে মূৰ্তি বনাওঁ যিহেতু, সেইকাৰণে ইয়াতে পূজা এভাগেই কৰিবলৈ চিন্তা আহিলে, সেইকাৰণে পাতিছোঁ ইয়াতে। এইবাৰ যিহেতু লকডাউন হ'ল, লকডাউনৰ কাৰণে অলপমান প্ৰভাৱ পৰিলে। আনবাৰ ডাঙৰকৈ পাতা নেকি? হয়। এইবাৰ অলপ মানে সৰু হ'ল ন? এতিয়া আছে দুৰ্গাৰ বাওঁফালে কোন আছে জানা নেকি? লক্ষী আছে আৰু গণেশ আছে নহয়? আৰু সোঁফালে কাৰ্তিক আৰু সৰস্বতী। কাৰ্তিক আৰু সৰস্বতী। আৰু দুৰ্গাৰ কিহৰ পিঠিত উঠি আছে বাৰু? দুৰ্গাৰ সিংহটোৰ পিঠিত সোঁ ভৰিটো আছে। হয়। আৰু অসুৰটোৰ পিঠিত বাওঁ ভৰিটো। অসুৰজন কোন? কি নাম? মহিষাসুৰ। মহিষাসুৰ। মহিষাসুৰ বাহন আছিলে মহ আছিলে হয় নহয়? ইয়াত দেখিছে আপোনালোকে, যিহেতু পূজাৰ নামত প্ৰত্যেক বছৰে বহুত টকা খৰচ কৰে। অসমৰ গুৱাহাটীতে হওক বা কলিকতাতে হওক, পূজাৰ নামত যথেষ্ট ব্যয়বহুলভাৱে পূজা উদযাপন কৰে। কিন্তু মনত যদি হেঁপাহ থাকে, মনত যদি শ্ৰদ্ধা থাকে, এনেকৈ সৰুকৈও নিজেই পূজা অনুষ্ঠিত কৰিব পাৰে। এয়া অভিজিত তালুকদাৰে তাৰ প্ৰমাণ কৰি দেখুৱালে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে, আপোনালোকে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব। অভিজিতে যেনেধৰণে পূজা এখন পাতি আছে, আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব। অভিজিতৰ আপুনি মাক নহয় জানো? কি ক'ব আপুনি? ল'ৰা